নমস্কাৰ বন্ধুসকল, এডুকেশ্যন ফৰ অল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে হাউ টু ৰিমেম্বাৰ প্লেচ ভেলু অফ ABCD। ABCDখনৰ আপোনালোকৰ কোনটো এলফাবেট কিমান নম্বৰত থাকে তাৰ ওপৰত মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আপোনালোকে অতি সহজতে ট্ৰিকবোৰ মনত থাকিলে তাৰ প্লেচ ভেলু গম পাব। পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ABCDE এইটা আমি আঙুলিতে মনত ৰাখিব পাৰোঁ। বলক এফৰ পৰা আমি টিক্সৰ সহায় লওঁ। এফ ইজিকেল টু 6 6 নম্বৰত আছে, এফটো 6 নম্বৰত আছে। এতিয়া 6 নম্বৰত যে আছে আপোনালোকে কেনেকৈ মনত ৰাখিব? এফ ইজিকেল টু ফিক্স 6 মানে আমি যেনেকৈ কওঁ মাছ টাচ তেনেকৈ ফিক্স 6, গতিকে এফটো 6 নম্বৰত আছে। এতিয়া জি আপোনালোকে জি আমাৰ অৰিজিনেলি 7 নম্বৰত আছে, 7ত আছে। এতিয়া জিটো আপোনালোকে ভালকৈ লক্ষ্য কৰক, জিটোত আপোনাৰ 7টো স্পষ্ট হৈ আছে, গতিকে জি 7 নম্বৰত আছে। এতিয়া এইচ 8 নম্বৰত আছে আৰু এইচৰ প্লেচ ভেলু 8, এইচৰ প্লেচ ভেলু হৈছে 8 আৰু এইচটোত আমি দুডাল দি দিলোঁ, গতিকে এইচটো পূৰা দেখাত ছেম 8ৰ দৰে। এতিয়া আই ইজিকেল টু 9, আইটো আপোনাৰ 9ৰ নিচিনা ডাইৰেক্ট, আই ইজিকেল টু 9, গতিকে আইটো 9 নম্বৰত আছে। এতিয়া জে ইজিকেল টু 10, এতিয়া জে ইজিকেল টু 10 10 নম্বৰত আছে। আমি কেনেকৈ মনত ৰাখিম? আপোনালোকে মনত কৰক, নিশ্চয় চিনি পাইছে ফটোখন দেখি। জে ইজিকেল টু জয়া ললিতা, জয়া ললিতা। জে ইজিকেল টু জয়া ললিতা কেনেকৈ মনত ৰাখিব? জে ইজিকেল টু জয়া ললিতা, জয়া ললিতাৰ নামটোত আপোনাৰ 10টা আপোনালোকৰ আখৰ আছে, এলফাবেট আছে, গতিকে জে ইজিকেল টু জয়া ললিতা। একদম ইজি ট্ৰিক্স, আমি মনত ৰাখিব পাৰোঁ, কেতিয়াও পাহৰি নাযাওঁ। জে ইজিকেল টু 10। এতিয়া আমাৰ কেটো আপোনাৰ দেখিলে আপোনাৰ স্পষ্ট হৈছে। কেটো আমি আপোনালোকক লিখি দেখাই আছোঁ। কে ইজিকেল টু কে, এডাল দীঘলকৈ টানি দিলোঁ, দুডাল 11, কে 11 নম্বৰ। এল ইজিকেল টু 12, এল মানে হৈছে আপোনাৰ লাভ ইজিকেল টু 12। তাৰ মিনিংটো কি, কেনেকৈ মনত ৰাখিব আপোনালোকে? এল ইজিকেল টু লাভ অলৱেজ বিকাম 12 years। আজিকালি সাধাৰণতে দেখা যায় যে 12 বছৰ বয়সতে প্ৰেম ষ্টাৰ্ট হৈ যায়, গতিকে তাৰ পৰা মনত ৰাখিব এলটো 12 নম্বৰত থাকে। এল ইজিকেল টু 12, কেতিয়াও পাহৰি নাযায়। এতিয়া এম ইজিকেল টু 13, কেনেকৈ 13 হ'ল? এলফাবেট কেইটা আছে? 26টা আছে, গতিকে এম ইজিকেল টু মিডল নাম্বাৰ, গতিকে 26টা যদি এলফাবেট আছে, 26 ডিভাইডেড বাই 2 ইজিকেল টু 13, গতিকে এম ইজিকেল টু মিডল নাম্বাৰ, এমৰ প্লেচ ভেলু হৈছে 13। একদম কেতিয়াও পাহৰি নাযায় এনেকৈ মনত ৰাখিলে, এম ইজিকেল টু 13। এতিয়া আমাৰ এনটো আপুনি ভালকৈ লক্ষ্য কৰক, এন ইজিকেল টু 14ত আছে। কেনেকৈ মনত ৰাখিব? এতিয়া এন ইজিকেল টু আই ভি, আপুনি দুডাল দি দিলে আই ভি মানে 4, মানে এইটো আমি যে ৰোমান নাম্বাৰত আই ভি মানে 4, গতিকে এনটো আমাৰ যিহেতুকে 10ৰ ঘৰত আছে, গতিকে এন ইজিকেল টু 14, এইটো মনত ৰাখিলে। এম অ', এতিয়া আমি একেলগে লৈছোঁ O15, P16। এতিয়া কেনেকৈ মনত ৰাখিব? আপুনি ভিডিঅ'টো চাওক, লক্ষ্য কৰক কি কৰিছে। মাকে ছোৱালী দুজনীক মাৰিছে আৰু ছোৱালী দুজনী মুখেৰে কি কৰিছে? যেতিয়া মাকজনীয়ে মাৰিছে, কাক মাৰিছে? কিমান মাৰিছে? 15-16 চাট দিছে। মাকে যেতিয়া 15-16 চাট দিছে, তেতিয়া ছোৱালীকেইজনীয়ে মুখেদি এটা শব্দ ওলাইছে, অ' পাপা, মানে অ' পাপা। অ' ফৰ 15, পি ফৰ 16, গতিকে অ' পি একেলগে 15 16। এতিয়া কিউ ইজিকেল টু 17, মনত কেনেকৈ ৰাখিব তাৰো ট্ৰিক্স আছে। কিউ ইজিকেল টু 17, কিউ ইজিকেল টু কুৱেশ্যন। আমি কেতিয়াবা এক্সামত যাই কওঁ কুৱেশ্যনটো খাটৰা আছে, খাটৰা, হিন্দীত 17, মানে কিউ ইজিকেল টু 17। খাটৰা কুৱেশ্যন বে, এনেকৈ কৈ দিওঁ ন, গতিকে খাটৰা, গতিকে 17, কিউ ইজিকেল টু 17। আৰ ইজিকেল টু 18, কেনেকৈ মনত ৰাখিব আপোনালোকে? এতিয়া মই এখন ফটো দেখাই আছোঁ, আপোনালোকে চাওক কি বুজিছে। এজন আপুনি ভালকৈ চিনি পাইছে, ৰজনীকান্ত। কেনেকুৱা লাগিছে? বহুত ডেকা লাগিছে নে নাই?
ৰজনীকান্ত যিমানে বয়স হৈছে কিন্তু তেখেতক সদায় ডেকা লাগে কিমান ডেকা যেন লাগে তেখেতক সদায় 18 বছৰীয়া ডেকা যেন সফল ডেকা যেন লাগে গতিকে ৰজনীকান্ত অলৱেজ লাইক 18 ইয়াৰ্স গতিকে r = 18 মনত থাকিব কেতিয়াও পাহৰি নাযায় r = ৰজনীকান্ত অলৱেজ লাইক 18 ইয়াৰ্স s = 19 এতিয়া আপুনি ফটোখন চাই লওক আমাৰ শচীন তেণ্ডুলকাৰ 19 yearsত he became the first overseas player in represent Yorkshire এতিয়া 19 years s = শচীন তেণ্ডুলকাৰ 19 মনত ৰাখিল 20 t = 20 t for 20 নামে যাৰ পৰিচয় t for 20 গতিকে t টো 20 নম্বৰত আছে কেতিয়াও পাহৰি নাযাব u = 21 কেনেকৈ মনত ৰাখিব এইটো আপোনাৰ t = 20 t ৰ পিছত u আছে গতিকে u = 21 আৰু বেলেগ টিক্সও আছে মই আপোনালোকক এইটোতেই মনত ৰাখিব দিছোঁ আপোনালোকে নিজে বনাইও ল'ব পাৰিব v = 22 কেনেকৈ মনত ৰাখিব v = 22 বলক v = দুডাল আঁচ আছে লগাই দিছে v নিচিনা দেখাইছে দুডাল আছে গতিকে v = যিহেতুকে 20ৰ ঘৰত আছে v = 22 v = 22 এতিয়া w = 23 কেনেকৈ মনত ৰাখিব এতিয়া w = 23 ইয়াতে আপোনাৰ মাজৰ এডাল কাষৰ এডাল মাজৰ এডাল আৰু সাইডৰ এডাল তিনিটা আছে গতিকে যেহেতুকে 20ৰ ঘৰত আছে গতিকে w = 23 আৰু x y z এইকেইটা আমি নৰ্মেলি মনতেই থাকে 24 25 26 কেতিয়াও পাহৰি নাযায় ঠিক আছে এতিয়া বলক আমি হাউ টু ৰিমেম্বাৰ প্লেচ ভেলু ইন ৰিভাৰ্ছ অৰ্ডাৰ উল্টা সাইডৰ পৰা কেনেকৈ মনত ৰাখিম আমি এতিয়া ABCD খন উল্টা ফালৰ পৰা z টো কিমান নম্বৰত থাকে a টো কিমান নম্বৰত থাকে আমি মনত ৰাখিম a to z এর অপোজিট হৈছে 1 + 26 = 27 1 হৈছে এর প্লেস ভ্যালু z হৈছে z ৰ প্লেস ভ্যালু 26 গতিকে দুটা প্লাস কৰি দিলে 27 আৰু b ৰ অপোজিটত আছে y b ৰ অপোজিটত আছে y b ৰ প্লেস ভ্যালু 2 আৰু y ৰ প্লেস ভ্যালু 25 = 27 আৰু HS হাই স্কুল h ৰ প্লেস ভ্যালু 8 আৰু s ৰ 19 গতিকে প্লাস কৰি দিলে 27 আৰু এইটা কেনেকৈ আপোনাৰ এৰ অপোজিটত z আছে b ৰ অপোজিটত y আছে মই দেখাই আছো এটা নেক্সট ভিডিওত এতিয়া বলক z = 26 আৰু ইন এটো ৰিভাৰ্স অৰ্ডাৰত z ৰ প্লেস ভ্যালু কেনেকৈ হ'ব 27 - 26 = 1 মানে 27 ৰ পৰা তাৰ অৰিজিনাল প্লেস ভ্যালুটো মাইনাস কৰি দিলে তাৰ ৰিভাৰ্স অৰ্ডাৰৰ প্লেস ভ্যালুটো পোৱা যাব তে y ৰ প্লেস ভ্যালু অৰিজিনাল প্লেস ভ্যালু 25 27 ৰ পৰা 25 মাইনাস কৰি দিলু = 2 দেখিলে ঠিক তেনেকৈ x ৰ প্লেস অৰিজিনাল প্লেস ভ্যালু 24 27 - 24 তাৰ ৰিভাৰ্স প্লেস ভ্যালু হৈছে 3 ঠিক আছে w প্লেস ভ্যালু হৈছে অৰিজিনাল 23 27 ৰ পৰা 23 মাইনাস কৰি দিলু আমি ৰিভাৰ্স প্লেস ভ্যালু পালো 4 এতিয়া আমি u দেখাব গৈছো u 21 অৰিজিনাল প্লেস ভ্যালু 27 - 21 = 6 ৰিভাৰ্স অৰ্ডাৰত t = 20 t 27 - 20 = 7 ৰিভাৰ্স অৰ্ডাৰত প্লেস ভ্যালু 7 t মানে ৰিভাৰ্স অৰ্ডাৰত কেনেকৈ প্লেস ভ্যালু ওলাই 27 মাইনাস প্লেস ভ্যালু = ৰিভাৰ্স প্লেস ভ্যালু g = 7 27 - 7 = 20 মানে ৰিভাৰ্স অৰ্ডাৰত g 20 নম্বৰত আছে l = 12 অৰিজিনাল প্লেস ভ্যালু আমি গম পাইছো লাভ হৈছিল গতিকে 27 - 12 = 15 ৰিভাৰ্স অৰ্ডাৰত a = 1 আৰু ৰিভাৰ্স অৰ্ডাৰত কেই নম্বৰত থাকিব 27 - 1 = 26 এনেকৈ আমি ৰিভাৰ্স অৰ্ডাৰত মনত ৰাখিব পাৰো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও যদি ভিডিওটো ভাল লাগিছে আপোনালোকে চাই যদি হসাকে ভাল পাইছে তেতিয়া অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ